বান্ধৱীসকল কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভাল মোৰো ভাল মই বৰ্ণালীয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ এয়া ভণ্টিৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে 4খনত লেটাৰলৈ ষ্টাৰ পাইছে অনুভৱ কেনেকুৱা তোমাৰ ভাল লাগিছে আৰু ভৱিষ্যত ভালকৈ পঢ়া আৰু এয়া আমাৰ টুকু সৰুজনী এইবাৰ কোন ক্লাছত পঢ়িছা কৈ দিয়া এইবাৰ ক্লাছ 7লৈ পাইছে তাই পঢ়াত ভাল বাৰু এয়া আমাৰ মনো আজি এতিয়া পাৰ্টি হ'ব আপোনালোকক দেখুৱাই থাকিম চাই থাকিব চাহ খাই আছে এয়া মন আহিলে এয়া বৌমাক তাই হায়াৰ ছেকেণ্ডেৰী দিছিলে এবাৰ ৰঙালাও কাটি আছে এয়া বস্তুবোৰ চব যা যোগাৰ হৈ আছে আৰু এয়া ৰঙালাও আলু খুৰীহঁতে কাটি আছে তামোল কাটি আছে এয়া আলহী ক'ৰ চিনি পোৱা নে মগৰাহাটৰ অঁ এয়া আমাৰ খুৰী নবৌৱেক দেই এয়া নামটো তোমাৰ নামটো কৈ দিয়া পৰিস্মিতা গগৈ অঁ আৰু মোৰ ভিডিঅ'বোৰ চাবা দেই কান্দি কান্দি পূৰা পিঁয়াজ কাটি আছে কান্দি গৈছেগৈ নি চকু পানী পূৰা ওলাই আছে এয়া আমাৰ সৰু ছোৱালীয়ে আদা ৰচুন পিচি আছে সকলোৱে কামত ব্যস্ত আছে আৰু এয়া খুৰীয়ে চাহ বনাই আছে আলহী আহি আছে চাহ দিছে একদম পূৰা ভাত বনোৱাত ব্যস্ত এইফালে দালি বনাই আছে এইফালে ভাত আৰু মাংস বনাবলৈ আছে ক'ত এডমিশ্যন ল'বা গড়গাঁৱত ল'বা অঁ এতিয়া তাই গড়গাঁৱত এডমিশ্যন ল'ব খুৰীৰ মাকে একেবাৰে কিমান যে ফূৰ্তিত কিমান ৰাতিপুৱাৰ পৰা কাম কৰি থাকিব লগা হৈছে আজি ছোৱালীজনী ইমান ভালকৈ পাছ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে খুৰীয়ে ৰাতিপুৱাৰ পৰা একদম আজৰিয়ে পোৱা নাই মানুহৰ পৰা ইমান মানুহ অহা যোৱা কৰি আছে আজি কিমান ভাল লাগিছে আপোনাৰ বহুত ভাল লাগিছে হয়নে এয়াই মাকৰ সুখ আৰু হয়নে ইমান ভালকৈ পাছ কৰিছে বনি আছে এতিয়া ভাজি মাৰিব এতিয়া ব্যস্ত হৈ আছে কামত ব্যস্ত হৈ আছে কি কাম কৰি আছে তামোল কাটিছে তামোল কাটিবলৈ দিবলৈ আহিছোঁ হয় নেকি অঁ ঠিক আছে বাৰু একদম পূৰা ব্যস্ত হৈ আছে দেই কামত এয়া বাইদেৱে পাপৰ পুৰি আছে অ' দাইদেউ নুঠে নি এবাৰ ভাওনাত কি পাত লৈছা কুঁহিয়ে পাৰ্বতী লৈছা অঁ চাব লাগিব দেই বহি আছে এয়া অকণি নিকু ভাৰতী খুৰী এয়া জান বাইদেউ চলি আছে যোন খাইছা নাই খাইছা এয়া আমাৰ কৃষ্ণ দাদা টিকি এয়া কেশৱ এয়া সকলোৱে খাই আছে আৰু হৈছে ন একেবাৰে শেষত ভাত খাবলৈ লৈছোঁ এয়া খুৰীহঁতে খাইছে আমি এইকেইজনী একেবাৰে লাষ্টত ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ আহিবলগীয়া নটিফিকেশ্যনটো পাই যাব এতিয়া বাই বাই আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ